Hey friends, আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সৰুকালিৰ কথা এটা মনত পৰেনে? এনেকুৱা সময়ত যেতিয়া বাৰিষা কালত খুব জোৰে বৰষুণ দিয়ে আৰু তাৰোপৰি আকাশত চিকিমিকি দেখা পোৱা যায়। তাৰোপৰি বহুত জোৰে ঢেৰেকনি বিজুলী যিটো আমি দেখিবলৈ পাওঁ, শুনিবলৈ পাওঁ। আমাৰ তেতিয়া খুব ভয় লাগিছিল। আৰু সৰুকালিত যেতিয়া সেই ঢেৰেকনিৰ শব্দটো শুনো, আমি হয়তো কাণত ধৰি কাণখন বন্ধ কৰি লৈছিলোঁ, নতুবা সেই বিজুলীটো দেখিলে ভাবোঁ যে এতিয়া এটা ডাঙৰকৈ শব্দ ওলাব। গতিকে এনেকুৱা যিটো ভয় আছিল আমাৰ সৰুকালিত, এতিয়া দেখিছোঁ সেইটো অমূলক নাছিল। কাৰণ বাতৰিত এইকেইদিন পাই আছোঁ যে অলপতে ৰাজস্থানৰ আমিৰ ফৰ্টত ফুৰিবলৈ যোৱা টুৰিষ্ট কেইজনমান চেলফি ল'বলৈ হাইটৰ পৰা যেতিয়া তেওঁলোকে চেলফি ল'বলৈ এটা ওখ জেগাত গ'ল, তেতিয়া বজ্ৰপাত হ'ল আৰু তেওঁলোকৰ মৃত্যুমুখত পৰিলে। তাৰোপৰি ইউপিটো এনেকুৱা ঘটনা শুনিবলৈ পোৱা গৈছে। অসমতো কিছু দিন পূৰ্বে 18টা বনহস্তীয়ে বজ্ৰপাতত মৃত্যুমুখত পৰিবলগীয়া হৈছিল। দেখা পোৱা গৈছে যে এই বিজুলীৰ কাৰণে আমাৰ ভূমিকম্প বা চুনামি বা বানপানীৰ যিখিনি মানুহে প্ৰাণ আহুতি দিব লাগে, এই বিজুলী বজ্ৰপাতৰ কাৰণেও আমাৰ মানুহে প্ৰাণ আহুতি দিবলগীয়া হৈছে। গতিকে বিজুলীনো কি, বজ্ৰপাতনো কি, এইটো কিয় হয়, কিয় মানুহ মৃত্যুমুখত পৰে, আমি আজি সেই বিষয়ে কিছু কথা আলোচনা কৰিম। হয়, এইটো এটা সঁচাকৈ গুৰুত্বপূৰ্ণ কথা। আৰু সাম্প্ৰতিক সময়ত এই বজ্ৰপাতৰ ফলত যিটো মৃত্যুৰ হাৰটো বহুত পৰিমাণে বৃদ্ধি পাই আহিছে। গতিকে এনেকুৱা এটা সময়ত এই বিষয়টো আলোচনা কৰাটো এক প্ৰাসংগিকতা আছে। গতিকে আমি প্ৰথমতে চাওঁ আহক, বিজুলী, ঢেৰেকনি, বজ্ৰপাত ইত্যাদিৰ সৃষ্টিনো কিয় হয়। এই ক্ষেত্ৰত আমি যদি অলপ বহলভাৱে অধ্যয়ন কৰোঁ, তেতিয়া আমি গম পাম যে সূৰ্যৰ পোহৰত আমাৰ ভূপৃষ্ঠৰ উপৰিভাগত থকা পানীবিলাক ভাপ হৈ বাষ্পীভূত হৈ যায়। আৰু এই পানীৰ বাষ্পটো যিমানেই ভূপৃষ্ঠৰ পৰা ওপৰলৈ উঠে, সিমানেই যিহেতু ভূপৃষ্ঠৰ ওপৰৰ ফালে আমি যদি গৈ থাকোঁ, তাৰ টেম্পাৰেচাৰটো কমি গৈ থাকে। সেইকাৰণে এই পানীৰ ভাপখিনি যিমানেই ওপৰলৈ গৈ থাকে, সিমানেই ঠাণ্ডা হ'বলৈ আৰম্ভ কৰে। আৰু ঠাণ্ডা হৈ এটা সময়ত লিকুইড ষ্টেজ পায়, আৰু তাৰ পিছতো যিহেতু ঠাণ্ডা হোৱা এই প্ৰচেছটো কণ্টিনিউ হৈ আছে, গতিকে এটা সময়ত ই আইচৰ সৰু সৰু টুকুৰালৈ ৰূপান্তৰিত হৈ ক্লাউড ফৰ্মেশ্যন কৰে। আৰু ভূপৃষ্ঠৰ পৰা ইমান ওপৰত যেতিয়া এই সৰু সৰু আইচৰ টুকুৰাবিলাকৰ মাজত ঘৰ্ষণ হয়, তেতিয়াই এইবিলাকত ষ্টেটিক ইলেক্ট্ৰিক চাৰ্জ ডেভেলপ হয়। আমি জানো যে চাৰ্জ দুই প্ৰকাৰৰ, এটা হ'ল পজিটিভ চাৰ্জ আৰু এটা নেগেটিভ চাৰ্জ। আৰু পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জবিলাক যেতিয়া ওচৰা ওচৰিকৈ আহিব দুটা ক্লাউডৰ মাজত, তেতিয়া কি হয়, ইলেক্ট্ৰিক চাৰ্জৰ ডিসচাৰ্জ আৰম্ভ হয়। আৰু ইয়াৰ ফলতেই বিজুলী, বজ্ৰপাত, গাজনি ইত্যাদিৰ সৃষ্টি হয়। আৰু এই ক্ষেত্ৰত এটা কথা ক'ব খোজোঁ যে সকলো ধৰণৰ ক্লাউডৰ পৰা বিজুলীৰ সৃষ্টি নহয়। আৰু এই বিজুলী সৃষ্টিকাৰী বিশেষ ক্লাউডটোৰ নাম হ'ল কিউমিনোলম্বাছ ক্লাউড। এই কিউমিনোলম্বাছ ক্লাউডটো সাধাৰণতে বহুত ডাঙৰ হয়। এই কিউমিনোলম্বাছ ক্লাউডটোৰ ডেপ্থ সাধাৰণতে 10 কিলোমিটাৰৰ পৰা 12 কিলোমিটাৰ পৰ্যন্ত হ'ব পাৰে। গতিকে আপোনালোকে চাওক কিমান এক বৃহৎ ক্লাউড হয় এই কিউমিনোলম্বাছ ক্লাউডটো, যাৰ ফলত বিজুলীৰ সৃষ্টি হয়। এই ক্লাউডটোৰ সাধাৰণতে ওপৰৰ ফালে পজিটিভ চাৰ্জ থাকে আৰু তলৰ পৰ্চনটোত নেগেটিভ চাৰ্জ থাকে। আৰু আমি জানো যে ভূপৃষ্ঠ অৰ্থাৎ আৰ্থ ছাৰ্ফেচ যিটো হয়, সেইটোৰ উপৰিভাগটো পজিটিভ চাৰ্জ থাকে। গতিকে সেই মেঘৰ নেগেটিভ চাৰ্জটোৱে আৰু আৰ্থৰ যিটো পজিটিভ চাৰ্জ আছে সেইটোৰ মাজত এট্ৰাকশ্যন হয়, আৰু বিজুলী অৰ্থাৎ যিটো থাণ্ডাৰ ষ্ট্ৰাইক, এইটো সেই ক্লাউডৰ পৰা আমাৰ ভূপৃষ্ঠত আহি পৰে। আৰু ইয়াকেই আমি কি বুলি কওঁ, বজ্ৰপাত বুলি কওঁ। এই ক্ষেত্ৰত আপোনালোকক জনাওঁ যে আমি যি ঘৰত যিটো ইলেক্ট্ৰিক চাৰ্কিট যিটো ব্যৱহাৰ কৰোঁ, তাত যিটো ভল্টেজ হয় সেইটো 220 ভল্টৰ হয়। কিন্তু যিটো এই থাণ্ডাৰ ষ্ট্ৰাইকৰ সময়ত যিটো ভল্টেজ জেনেৰেট হয়, সেইটো প্ৰায় 10 কৰোৰ ভল্টতকৈও অধিক হয়। আমি ঘৰত যিটো কাৰেণ্ট ইউজ কৰোঁ, প্ৰায় 5 এম্পিয়াৰমান কাৰেণ্ট হ'লে ফ্ৰিজ, AC এই গোটেইবিলাক আমি চলাব পাৰোঁ।
কিন্তু এই থাণ্ডাৰ ষ্ট্ৰাইকৰ সময়ত যিটো কাৰেণ্ট ডেভেলপ হয় সেইটো প্ৰায় 30,000 এম্পিয়াৰৰ সমান হয় আমি জানো যে সূৰ্যৰ যিটো বহিৰ্ভাগ আছে সেই বহিৰ্ভাগটোৰ উষ্ণতা 6,000 সেন্টিগ্ৰেড কিন্তু আপোনালোকে ইমাজিন কৰক যে থাণ্ডাৰ ষ্ট্ৰাইকৰ সময়ত যিটো টেম্পাৰেচাৰ জেনেৰেট হয় সেইটো 27,000 সেন্টিগ্ৰেডতকৈও বেছি হ'ব পাৰে গতিকে সূৰ্যৰ যিটো উষ্ণতা বহিৰ্ভাগৰ তাতকৈও 5 গুণ বেছি গৰম হয় এই থাণ্ডাৰ ষ্ট্ৰাইকৰ সময়ত আৰু এই যিটো ফেনোমেনন এই ফেনোমেননটো বহুত কম সময়ৰ কাৰণে হয় প্ৰায় 1 মিলিছেকেণ্ডতকৈ কম সময়ৰ ভিতৰতে এই গোটেই প্ৰক্ৰিয়াটো হৈ যায় গতিকে আপোনালোকে অনুমান লগাও এই বজ্ৰপাতটো কিমান বেছি বিপদজনক হয় আৰু সেই কাৰণে বৰ্তমান সময়ত যি আমি দেখি আছো বজ্ৰপাতৰ ফলত যি বহুত লোক বা জীৱ-জন্তুৰ ক্ষতিসাধন হৈছে ইয়াৰ এইটোৱেই হৈছে মূল কাৰণ এতিয়া আমি চাওঁ হওক যে বৰ্তমান সময়ত কিয় এই যিটো বজ্ৰপাত পৰাৰ যিটো ঘটনা ইয়াৰ ফ্ৰিকুৱেন্সিটো কিয় বাঢ়িছে ইমান সঘনাই কিয় এই বজ্ৰপাতৰ ঘটনাবিলাক বাঢ়িব ধৰিছে এই ক্ষেত্ৰত প্ৰথমতে ক'ব খোজো যে বজ্ৰপাত বিজুলী এইবিলাক হ'বৰ কাৰণে দুটা পৰিৱেশৰ দৰকাৰ হয় এটা হ'ল যিটো বায়ুমণ্ডলত মইশ্চাৰ থাকিব লাগিব জলীয় বাষ্প থাকিব লাগিব আৰু দ্বিতীয় কথাটো হ'ল টেম্পাৰেচাৰ এই দুটা কাৰক যদি থাকে অৰ্থাৎ এই কাৰক দুটাই বজ্ৰপাত বিজুলী ইত্যাদি সৃষ্টি কৰাত সহায় কৰে এতিয়া আমি জানো যে বৰ্তমান মনসুন যেটো চলি আছে মনসুন সিজন ইয়াত এইখিনি সময়ত বৰষুণ দিব আৰু বৰষুণ দিলে এয়াৰত মইশ্চাৰটো থাকিবই এটা কথা হল যেটো হিট আমি জানো যে ক্লাইমেট চেঞ্জ হৈছে গ্লোবাল ওয়ার্মিং যেটো হৈ আছে ইয়াৰ ফলত সমগ্ৰ পৃথিৱীৰে উষ্ণতাটো বৃদ্ধি হৈছে আৰু এইটোৱে হৈছে প্ৰধান কাৰণ যে বৰ্তমান সময়ত বিজুলী বজ্ৰপাতৰ এই দুৰ্ঘটনাবিলাক যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ মতে 2019 চনত প্ৰায় 8,000তকৈও বেছি লোকৰ মৃত্যু হৈছিল প্ৰাকৃতিক দুৰ্যোগৰ ফলত আৰু ইয়াৰ ভিতৰত 30ৰ পৰা 40% মৃত্যু কেৱল বজ্ৰপাতৰ ফলতে হৈছে 2020-21 বৰ্ষতো প্ৰায় 1700 মানুহৰ এই বজ্ৰপাতৰ ফলত মৃত্যু হৈছে আৰু কিমান জীৱ-জন্তু পশু-পক্ষীৰ মৃত্যু হৈছে হেতুটো ইয়াত কাউণ্টত আহাই নাই গতিকে বহুত বেছি এক সিভিয়াৰ কন্ডিশন এটা হৈ আহিছে গতিকে গ্লোবাল ওয়ার্মিং যেটো এই গ্লোবাল ওয়ার্মিং এটো ইয়াৰ লগত প্ৰত্যক্ষভাৱে দায়ী বুলি ক'ব খোজো আৰু আপোনালোকে চাও এই বজ্ৰপাতৰ ফলত বিশেষভাৱে যিখিনি খেতি পথাৰত খেতি কৰা মানুহ কৃষক হয় তেখেতসকল বিশেষভাৱে ইয়াৰ ফলত প্ৰভাৱিত হয় ইয়াৰ কাৰণটো কি আপোনালোকে বেসিক কনসেপ্টলৈকে চাও যে আকাশত মেঘত থকা ঋণাত্মক অৰ্থাৎ নেগেটিভ চাৰ্জ যদি ভূপৃষ্ঠত থকা পজিটিভ চাৰ্জৰ মাজত এট্ৰাকশন হয় নেগেটিভ চাৰ্জটো যদি ডিসচাৰ্জ হয় তেতিয়া হলে কি হয় বজ্ৰপাতৰ সৃষ্টি হয় আৰু এই সময়ত কি হয় এই নেগেটিভ চাৰ্জটোৱে ভূপৃষ্ঠলৈ আহিবৰ কাৰণে আটাইতকৈ শৰ্টেষ্ট ৰুটটো বিচাৰে মানে আটাইতকৈ ছুটি ৰাস্তাটো দি পৃথিৱীলৈ আহিব বিচাৰে এতিয়া চাওক এখন ফিল্ডখনত যদি কেজনমান কৃষকে কাম কৰি আছে তেতিয়াহলে কি তেওঁলোকৰ উচ্চতাটো পৃথিৱীৰ যেটো গ্ৰাউণ্ড তাতকাল হলো ওপৰত থাকিব গতিকে কি হ'ব যেটো ক্লাউডত যেটো চাৰ্জ থাকিব হেতুৱে কি কৰিব হে মানুহ কেজনৰ গাৰ মাজেদি আহি পৃথিৱীলৈ আহিব বিচাৰিব সেই কাৰণে কি হয় এই বজ্ৰপাতৰ ফলত বিশেষভাৱে কৃষকসকল বা মুকলিকে যিবিলাক মানুহে কাম কৰি থাকে তেখেতসকল বেছি প্ৰভাৱিত হয় আৰু এটো দেখা পোৱা যায় যে আমাৰ যেতিয়া বাৰিষা কাল হয় মানে জুন জুলাই মাহত তেতিয়া খুব বৰষুণ হয় আৰু সেইখিনি সময়তে কিন্তু আমাৰ কৃষকসকলক খেতি পথাৰত যায় খেতি বাতিৰ কামত ইনভলভ হয় এতিয়া যেতিয়া বৰষুণ ধাৰাসাৰ বৰষুণ দিব তেওঁলোকে এটা যেতিয়া হেমেকা বা ওয়েট যেটো ফিল্ড হয় তাতে থাকিব ইলেক্ট্ৰিচিটি বেছিকে পাস হৈ যাব ন বস্তুটো দি আৰু সেই কাৰণে তেওঁলোকক তেতিয়া বেছিকে হাৰ্ম কৰা দেখা পোৱা যায় আৰু তাৰ উপৰি তেওঁলোকে কি কৰে যে গছ এডালৰ তলতে থিয় দিলে বৰষুণ দিওতে উখৰ বস্তুত
বজ্ৰপাত হোৱাৰ বেছি মানে চান্স থাকে তেতিয়া মানুহজনে যেতিয়া মানে গছডালৰ তলত থিয় হ'ব তেতিয়া তেওঁক বজ্ৰপাত পৰাৰ বেছি চান্স থাকে হয় গতিকে এইটো ক'ব পাৰোঁ যে এৱেৰনেছৰ যিটো অভাৱ হয় যদিহে মানুহবিলাকে গম পায় যে ওখ বস্তুত বজ্ৰপাতটো পৰাৰ সম্ভাৱনা বেছি তেতিয়াহ'লে তেওঁলোকে নাযাব কিন্তু কি হয় পথাৰত যদি গছ এডাল আছে মানুহখিনিয়ে দৌৰি গৈ সেই গছডালৰ ওচৰতহে আশ্ৰয় ল'বলৈ চাব কিন্তু বেয়া কথাটো হ'ল যে গছডালতেই বজ্ৰপাতটো পৰে গতিকে ইয়াৰ ফলত এই অজ্ঞানতাৰ ফলতো বহুত প্ৰাণহানি হয় আৰু এটা কথা এই সম্পৰ্কত বহুত গৱেষণা চলি আছে যদিও এই বিজুলী বা বজ্ৰপাত এইবিলাকৰ ক্ষেত্ৰত আৰু বেছি অধ্যয়ন কৰাৰ প্ৰয়োজন আছে সম্পূৰ্ণ ৰিচাৰ্চ এই ক্ষেত্ৰটোত কমপ্লিট এতিয়াও আমি হোৱা নাই বুলি ক'ব পাৰোঁ ৰিচাৰ্চ আৰু চলি আছে বা ইয়াৰ ফেন'মেননটো সম্পূৰ্ণৰূপে মানুহে এতিয়াও ভালকৈ বুজিব পৰা নাই ইয়াৰ ওপৰত ষ্টাডি এতিয়াও চলি আছে আৰু যিটো প্ৰেডিকশ্যন হয় আমি যেনেকৈ চাইক্লন এটা যেতিয়া আহে আমফানে হওক নতুনকৈ যিটো আহি গ'ল বা পুৰণা আগতে যিটো আহিছিল ফানি গতিকে এইবিলাক মেথডলজিকেল যিটো ডিপাৰ্টমেণ্ট আছে তেখেতসকলে প্ৰেডিক্ট কৰিব পাৰে যে এনেকুৱা এটা ধুমুহা এটা আহি আছে কাৰণ এইটো বহুত লাৰ্জ স্কেল হয় আমফানে হওক বা এনেকুৱা চাইক্লনবিলাক বহুত ডাঙৰ এৰিয়া এটাৰ কভাৰ কৰি লৈ আহি যায় কিন্তু বজ্ৰপাতটো চাওক সেইটো ইমান ডাঙৰ এৰিয়া এটা কভাৰ নকৰে সৰুকৈ পথাৰ এখনৰ মাজতো হৈ যাব পাৰে নতুবা এটা বিল্ডিং আছে এই বিল্ডিংটোতো হৈ যাব পাৰে এইটো হ'ল এটা লোকেলাইজ ফেন'মেনন এইটো এটা ব্ৰড কনচেপ্ট নহয় গতিকে এনেকুৱা ধৰণৰ এই লোকেলাইজ ফেন'মেননবিলাক ডিটেক্ট কৰাটো বৰ এটা সহজ কথা নহয় তথাপিও বিজ্ঞানীসকলে এই ক্ষেত্ৰত যথেষ্ট গৱেষণা কৰিছে আৰু এনেকুৱা ডিভাইচো নিৰ্মাণ কৰিছে এই সম্পৰ্কে আমি পিছত আলোচনা কৰিম আমাৰ ইণ্ডিয়াতো সেনেকুৱা ডিভাইচ আছে কিন্তু এৱেৰনেছটো নাই আৰু লগতে লাৰ্জ স্কেলত সেনেকৈ প্ৰেডিক্ট কৰিব পৰাৰ যিটো কেপাচিটি সেইটো সম্পূৰ্ণৰূপে ডেভেলপ এতিয়ালৈকে হোৱা নাই গতিকে এইটো এটা কাৰণ যে বৰ্তমান সময়ত বজ্ৰপাতৰ ফলত ইমানখিনি লোকৰ মৃত্যু হৈছে আৰু আটাইতকৈ ভাল কথা হ'ল যে ইণ্ডিয়ান ইনষ্টিটিউট অফ ট্ৰপিকেল মেটেৰিয়লজি যি পুনেত আছে তেওঁলোকে এই লাইটনিং ষ্ট্ৰাইকৰ ওপৰতে এটা স্পেচিয়েল ষ্টাডি কৰি আছে এতিয়া কথা হ'ল যে এই লাইটনিং ষ্ট্ৰাইকৰ পৰা আমি কি কি সাৱধানতা অৱলম্বন কৰিব পাৰোঁ বা কি কি মেজাৰ্ছ ল'ব পাৰোঁ যাৰ কাৰণে আমাৰ হয়তো মানে এই সাধাৰণ লোকে প্ৰাণ দিব লগা নহয় ফাৰ্ষ্ট কথা হ'ল যে যেতিয়া বিজুলী ঢেৰেকনি দিয়ে তেতিয়া আমি খোলা জাগাত বাহিৰত থাকিব নালাগে এটা ভিতৰত মানে ক্লোজ স্পেচ এটাত আমি থাকিব লাগে তাৰোপৰি আমি খালী ভৰি দি থাকিব নালাগে এনেকুৱা বিজুলী ঢেৰেকনি দিলে আমি চেণ্ডেল পিন্ধাটো খুবেই জৰুৰী তাৰোপৰি কথা হ'ল যে যেতিয়া খেতি পথাৰত আগতেও কৈছোঁ কৃষকসকলে এনেকুৱা বিজুলী ঢেৰেকনি দিলে গছৰ তলত আশ্ৰয় ল'ব নালাগে কাৰণ গছৰ ওপৰত বজ্ৰপাত কৰাৰ মানে খুবেই সম্ভাৱনা থাকে তাৰোপৰি আৰু এনে ক্ষেত্ৰত তেখেতসকলে পথাৰত যদি কাম কৰি আছে তেতিয়াহ'লে তেখেতসকল বহি দিব লাগে হয় আৰু বহি দিলেও তেওঁলোকে একেলগে বহিব নালাগে মানুহে অকণমান স্পেচ ৰাখি ৰাখি গেপ ৰাখি ৰাখি বহিব লাগে বা কাণত মানে হাতখন দিব লাগে যাতে যিটো গাজনিৰ যিটো শব্দ সেই শব্দটোৱে যাতে কাণৰ পৰ্দাটোত এফেক্ট কৰি যাতে পৰ্দাটো নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে কাণত খোপাও দিব পাৰে হয় আৰু তাৰোপৰি আৰু এটা কথা হ'ল যে যেতিয়া বিজুলী ঢেৰেকনি দিয়ে যে মানে আমি যিটো মোবাইল ইউজ কৰোঁ ন সেইখিনি সময়ত আমি কেতিয়াও মোবাইল ইউজ কৰিব নালাগে নহ'লে আমাৰ বজ্ৰপাত হোৱাৰ বহুত মানে সম্ভাৱনা থাকে তাৰোপৰি আৰু এটা বস্তু দেখা পোৱা গৈছে যে লাইট এৰেষ্টৰ বুলি এটা লাইটনিং এৰেষ্টৰ বুলি এটা মানে ডিভাইচ এটা আছে এইটো বহুত আগতে বেঞ্জামিন ফ্ৰেংকলিনে সেই ওপৰত ষ্টাডি কৰিছিল বা তেওঁ সেনেকুৱা বস্তু এটা ইনভেণ্ট কৰিছিল গতিকে মানুহে যদি নিজৰ ঘৰৰ টেৰেছত বা মানে ছাদত যদি এই লাইটনিং এৰেষ্টৰ বুলি যিটো এণ্টেনাৰ দৰে বস্তু এটা হয় সেইটো যদি লগায় তেতিয়াহ'লে বজ্ৰপাত ঘৰত হোৱাৰ পৰা মানে প্ৰিভেণ্ট কৰিব পৰা যায় আৰু তাৰোপৰি আমাৰ ৰিক্সত আৰু এটা বস্তু থাকে সেইটো হ'ল ইলেক্ট্ৰনিক এপ্লায়েন্স যিখিনি আমাৰ ঘৰত থাকে লাইক টিভি ৱাশ্বিং মেচিন ফ্ৰিজ এইবোৰ যেতিয়া বিজুলী ঢেৰেকনি দিয়া দেখা পোৱা যায় তেতিয়া এইবোৰ বস্তু কমপ্লিটলি ছুইচ অফ বা ৱায়াৰডাল খুলি থ'ব লাগে সেইটোৱে এনেকুৱা কিছুমান যদি আমি প্ৰিভেণ্টিভ মেজাৰ ইউজ কৰোঁ তেতিয়া আমি নিজকে ৰক্ষা কৰিব পাৰিম আৰু তাৰোপৰি এতিয়া দেখা পোৱা গৈছে যে কিছুমান ষ্টেট যেনে ধৰক আপোনাৰ বিহাৰ বা অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যা ঝাৰখণ্ড এইবোৰে মানে তাক এটা ডিজাষ্টাৰ ৰূপে চিনাক্ত কৰিছে গতিকে তাৰ কাৰণে এইবিলাক ষ্টেটে কিছুমান ষ্টেপ লোৱা দেখা পোৱা গৈছে যেনে ধৰক লাইটনিং ডিটেক্টৰ সেন্সৰ তেওঁলোকে ইউজ কৰে যাৰ ফলত কি হয় যে আমি অকমান সময় আগতে গম পাই যাওঁ যে এই এৰিয়াটোত
মানে বজ্ৰপাত হ'ব আৰু তাৰ ফলত আমাৰ মানুহখিনি সাৱধান হ'ব পাৰে কিন্তু কথা হ'ল যে এই লাইটনিং সেন্সৰ যিখিনি হয় সেইখিনিয়ে নো ডাউট ডিটেক্ট কৰে কিন্তু মানুহখিনিৰ ওচৰলৈ আমি বস্তুটো কেনেকৈ নিম তাৰ কাৰণে বিহাৰ গভৰ্ণমেণ্ট বা আমাৰ অন্ধ্ৰ প্ৰদেশত এনেকুৱা দেখা পোৱা গৈছে যে তেওঁলোকে কিছুমান এপ লঞ্চ কৰিছে বিহাৰত দামিনী বা অন্ধ্ৰ প্ৰদেশত বজ্ৰ যিকিটাই মানুহ থ্ৰইদি মানুহে ডিটেক্ট কৰিব পাৰে যে এই এৰিয়াটোত লাইটনিং ষ্ট্ৰাইক হ'ব আৰু তাৰ কাৰণে মানুহখিনি ঘৰত সোমাই যাব সেইখিনি সময়ত কিন্তু এই কমন পাব্লিকে হয়তো ইমানখিনি টেকনলজিক্যাল এক্সেছ কৰিব পৰা নহবও পাৰে যাৰ হাতত হয়তো স্মাৰ্টফোন নাই বা এনেকুৱা গতিকে আমাৰ যিখিনি মানে এডমিনিষ্ট্ৰেটিভ অথৰিটি আছে বা আমাৰ পাব্লিক হয় আমি সকলোৱে ইজনে সিজনৰ মাজত এৱাৰনেছ ক্ৰিয়েট কৰিব লাগিব আৰু এনেকুৱা এপবোৰ যাতে সবেই এক্সেছ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব গতিকে যিখিনি আমাৰ লছ হৈছে মানে পাব্লিক লাইফ বা ওয়াইল্ড লাইফ এই লাইটনিং ষ্ট্ৰাইকৰ ফলত আমি নিশ্চয় ৰোধ কৰিব পাৰিম কিন্তু তাৰ কাৰণে আমি এই প্ৰিভেন্টিভ মেজাৰবিলাক ল'ব লাগিব লগতে এই যিবিলাক ডিটেক্টিং ডিভাইস হয় বা আমাৰ যিখিনি এপ হয় সেইখিনি যদি আমি সুচাৰুৰূপে চলাব জানো বা এক্সেছ কৰিব জানো আমি নিশ্চয় এই লাইটনিং ষ্ট্ৰাইকৰ মানে যিখিনি লছ হয় আমাৰ মৃত্যুমুখত পৰিব লগা হয় বা ফিজিক্যাল হাৰ্ম হয় তাৰ পৰা আমি নিশ্চয় আমাক বচাব পাৰিম হয় আৰু ইয়াৰ উপৰিও আমি আগতে আজিটো আলোচনা কৰিছিলো যে ক্লাইমেট চেঞ্জ গ্লোবেল ওয়াৰ্মিং এইটোৱে এই বজ্ৰপাত বিজুলী এবিলাক হোৱাত অৰিহণা যোগাইছে গতিকে এই ক্ষেত্ৰতো যদি আমি সজাগ হওঁ সচেতন হওঁ ক্লাইমেট চেঞ্জ আৰু গ্লোবেল ওয়াৰ্মিং নহবৰ কাৰণে আমি যদি আমাৰ যিখিনি কৰণীয় কাম আছে সেইবিলাক যদি কৰোঁ গছপুলি ৰোপণ কৰোঁ প্ৰদূষণ নকৰোঁ তেতিয়া হ'লেও পৰোক্ষভাৱে হ'লেও এই দুৰ্ঘটনাবিলাক কমাত যথেষ্ট পৰিমাণে সহায়ক হ'ব গতিকে ফ্ৰেণ্ডছ আজিৰ খণ্ডটোত আমি বিজুলী বজ্ৰপাত ইত্যাদিৰ বিষয়ে কিছু কথা আলোচনা কৰিলোঁ আশা কৰিলোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে অহা খণ্ডত পুনৰ এক নতুন বিষয় লৈ আহিম আজিলৈ বাই বাই থ্যাংক ইউ